वेलकम टू माय ब्लॉग चैनल। আপোনালোকৰ খবৰ ভালনে? মোৰতো ভালে। এতিয়া ৰাতিপুৱাতো উঠাৰ পিছত মানুহ ভালে থাকে, তাৰ পিছত দিনটো কি হয় মানুহ ক'ব নোৱাৰে। সো এতিয়া 7টা বাজিছে, এতিয়া চাহ খোৱা নাই, মই চাহ বনাম, চাহ খাম। চাহ খোৱাৰ পিছত দিনটো মই কি কৰোঁ এতিয়া আপোনালোকে চাই থাকিব, মই কি কৰোঁ দিনটো। কিন্তু তাৰ আগত আজি মই মানে পাকঘৰটো অলপ চাফা কৰিম। আজি কেইদিন ধৰি পাকঘৰটো একদম বেয়া হৈ আছে, মই অলপ ওলাই গৈ আছোঁ, চাফা কৰিব পৰা নাই। সো এতিয়া পাকঘৰটো চাফা কৰি ল'ম, অলপ বস্তুবিলাক চিজিল কৰি থ'ম, লেতেৰা হৈ আছে, দেখাতো বেয়া লাগে নহয়। সো আপোনালোকৰ চাহ খোৱা হৈ গ'লনে? বহুতোতো ৰাতিপুৱা 6:30 মানতে হৈ যায়, আমাৰো হৈ যায় স্কুল খোলা থাকিলে, কিন্তু এতিয়াতো স্কুল বন্ধ আৰু এতিয়া অলপ দেৰি কৰি উঠি আছোঁ, কেইদিন ধৰি আকৌ গাটোও ভাল নহয়। তো সেইকাৰণে আজি মই মানে অলপ দেৰি হ'ল, এতিয়া চাহ খাম। সো আপোনালোকে লগত থাকক, চাই থাকক দিনটো মই কি কৰোঁ। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া চাহটো বনাই লওঁ, মোৰ হাজবেণ্ডো উঠিছে, সি নুঠিলে মই আৰু অকলে চাহ বনাই নাখাওঁ। মোৰ মানে চাহ খোৱাৰ ইমান অভ্যাস নাই, মানে সন্ধিয়াত কেতিয়াবা যদি সি নাথাকে মই মোৰ অকলৰ কাৰণে নবনাওঁৱে, এনেই ল'ৰা ছোৱালীক খোৱা দিওঁ আৰু মই কিবা এটা খাই লওঁ। এতিয়া চাহটো দি লওঁ, চাহটো দি পেলাই ময়ো খাই লওঁ অলপমান, তাৰপিছত কামটো শেষ হ'ব আৰু চাহ খোৱাৰ এতিয়া কামত লাগিম আৰু। আজি কেইদিন ধৰি নহয় ওলাই যোৱাতে মানে এই ডক্টৰ দেখাব গৈ আছোঁ, আপোনালোকেতো গম পায়। সেইকাৰণে মানে পাকঘৰত বস্তুবিলাক মানে চিজিলভাৱে থকা নাই, ক'ৰ বস্তু ক'ত পৰি আছে। সেইকাৰণে আজি ভাবিছোঁ মানে আগতে পাকঘৰটো চাফা কৰি ল'ম। ইমান পাকঘৰটো লেতেৰা থাকিলে বৰ বেয়া লাগে, বস্তু মানে বিচাৰি নাপাওঁ, একদম ইয়াতে তাতে পৰি থাকে। সেইকাৰণে মই আজি ভাবিছোঁ না, ৰাতিপুৱা উঠিয়ে ভাবিছোঁ আজি কৰিমেই। আজি এটা বস্তু আহিছে, মানে অৰ্ডাৰ দিছিলোঁ, তো আজি আহি পালে। 19 তাৰিখত অহাৰ কথা আছিল, আজি আহি পালে। মোৰ বস্তুটো খুব ভাল লাগিছে, মানে কালাৰ আৰু ইউজফুল বস্তু জানেনে, মানে য'ত ৰাখে আপুনি খুব ভাল লাগিছে বস্তুটো। আপোনালোকে চালে হয়তো বস্তুটো আপোনালোকৰো ভাল লাগিব পাৰে, গম নাপাওঁ। মই জানেনে বস্তু অৰ্ডাৰ দিয়াৰ কাৰণে মোক বকি থাকে, ইমান বস্তু অৰ্ডাৰ দি থাকোঁ। মই মানে মোবাইলটো লাৰি থাকিলে নহয়, এই অনলাইনতে মোৰ হাতটো গুচি যায়, আৰু কিবা এটা পচন্দ হ'ল সেইটো দি দিওঁ আৰু বকি থাকে সদায়। 2 দিন পিছে তোৰ বস্তু লাগে। সিদিনা আপোনালোকক দেখাইছিলোঁ এটা ফ্ৰক আনিছিলোঁ, আজি আৰু এইটো অৰ্ডাৰ দিছোঁ, আজি আহি পালে। কিন্তু মই মানে য'ৰ পৰা আনো বস্তুবিলাক ভালে পাওঁ, মই আজিলৈ মানে বেয়া লগা নাই মোৰ, আৰু আজি অহাটোও ভাল লাগিছে। সেইকাৰণে মানে, কিন্তু ৰাতিপুৱা এটা ৰিটাৰ্ণ দিলোঁ, সেইটোও বস্তুটো ভাল আছিল, কিন্তু চাইজটো অলপ সৰু, সেইকাৰণে আজি ৰাতিপুৱাই ৰিটাৰ্ণ দিলোঁ। কিন্তু দুপৰীয়া আকৌ এইটো আহি পালে, চাই পেলাই ভালে লাগিল। আপোনালোকৰ লগত কথা পাতি মোৰ চাহটোও হৈ গ'ল, এতিয়া চাহটো খাই লওঁ, চাহটো খাই পেলাই পাকঘৰটো চাফা কৰি লওঁ। আপোনালোকেও চাই থাকক, আৰু যদি আপোনালোকে খাই আছে চাহ তেনেহ'লে খাই লওক। এতিয়া পাকঘৰটো চাফা কৰি লওঁ সোনকালে, আৰু বেলেগ কাম আছে, সোনকালে কৰোঁ। এতিয়া মই মানে নিজৰ কামটো নিজে কৰি ভাল পাওঁ জানেনে, টাইমলি কৰি লওঁ। এই যেতিয়া টাইম পাওঁ আৰু মই তেতিয়া কৰোঁ। অকলে কৰোঁতেতো টাইমো লাগে, ল'ৰা ছোৱালীক লৈ, সৰু ল'ৰা ছোৱালী লৈ টাইমলি সিহঁতকো খোৱা বোৱা দিব লাগে। সেইকাৰণে মই যেতিয়া টাইম পাওঁ আৰু চাফা কৰোঁ, মানে কোনো টাইম ফিক্স নহয় যে মোৰ এইটো টাইমতে কৰিম মই। টাইমটো যেতিয়া পাওঁ আৰু তেতিয়া আৰু কৰি লওঁ মই। এতিয়া ফিক্স টাইম কৰি ল'ব নোৱাৰোঁ, কিয়নো ল'ৰা ছোৱালীক লৈ ফিক্স টাইম নহয়, এইটো সঁচাই নহয় কওকচোন। হয়তো আপুনি এটা কিবা কাম কৰিব গ'লে, সৰু বাচ্চা থাকিলে মাতিব, কিবা দৰকাৰ হ'ল, এতিয়াতো কৰি আছোঁ। আকৌ আহি আছে ওচৰত, দুৰ্গা পূজা আহিব, কিমান অকেশ্যন আহি থাকে, কৰিবই লাগে আমাৰ এটাৰ পিছত এটা। জানেনে মই ফ্ৰিজৰ পানী একদম খাব নোৱাৰোঁ, ফ্ৰিজৰ পানী খালে মানে গাৰ বিষ হয়।
সেইকাৰণে নাখাওঁ ফ্ৰিজৰ পানী। কিন্তু মোৰ হাজবেণ্ডে বাহিৰৰ পৰা আহিলে গৰম লাগি যায় না, তেতিয়া বিচাৰে। সেইকাৰণে 2 বটল या 3 বটল ৰাখোঁ। কিন্তু এই দুটা ল'ৰাই পানী পালে হ'ল, পিছত ক'ব মা মোৰ গল বিষাইছে, গৰম পানী দিবা, ঠাণ্ডা লাগিছে। কিন্তু পানীটো থাকিলে খাব, এইকাৰণে কেতিয়াবা ৰাখিব নিবিচাৰোঁ। কিন্তু মোৰ হাজবেণ্ডে আকৌ বিচাৰে, আহি পেলাই অলপ পানী দে, কেতিয়াবা মানুহ আহিও বিচাৰে, সেইকাৰণে ৰাখিব লাগে আৰু, নহ'লে মই একদম বেয়াই পাওঁ। মই এতিয়া কাপোৰবিলাক সোনকালে ধুই লওঁ, বহুত টাইম হৈ গ'ল এক কাম কৰোঁতে। কাপোৰবিলাক ধোৱা হ'লে আৰু গাটো ধুওঁ। মোৰ হাজবেণ্ডে জানে না, কোনো প্ৰব্লেম নাই। মই মানে দেৰি কৰি কিবা এটা বনালে খোৱাত ইমান নহয় যে এইটো দিব লাগিব, সেইটো বনাই দিব লাগিব, সেইকাৰণে ইমান টেনশ্যন নাই। মই যি বনাওঁ কোনো দিন আজিলৈ শুনাও নাই যে মোক এইটো বনাই দে মই খাম। মই যেতিয়াই ভাত দিম তেতিয়াই খাব। কোনোদিন নক'ব যে দেৰি কিয় কৰিলি, কিংবা মোক ভোক লাগিছে। মই কিবা এটা যদি কওঁ এইটো খাবা, দি দিওঁ, এইটোৱে খাই ল'ব, যি দিওঁ আৰু মই। সেইকাৰণে মোৰ মানে হাজবেণ্ড লৈ কোনো প্ৰব্লেম নাই, আৰু মোৰ ল'ৰা দুটাক লৈও কোনো প্ৰব্লেম পোৱা নাই। মই দুটা ল'ৰাই মই যি দিওঁ সিয়ে খায়। ডাঙৰটোতো আপুনি মানে কি ক'ব, পানী ভাত দিলে পানী ভাতে খাই ল'ব, একো নাই মোৰ ডাঙৰ ল'ৰাৰ। সেইকাৰণে মই একদম ফ্ৰী, টেনশ্যন নাই। মানে কিছুমান মানুহে আছে দুপৰীয়াটো ৰাতি নাখায়, ৰাতি আকৌ বেলেগ কৰি বনাব লাগে, সেইবিলাক কোনো প্ৰব্লেম নাই। মই দুপৰীয়া যি বনাওঁ ৰাতি কিবা এটা বনাওঁ, একো নাই। অলপ ইহঁতে মাংসটো ভাল পায়, মাংসটো মানে চব্জি একোৱে নাখায়, চব্জি ভালে নাপায় মোৰ হাজবেণ্ডো, ল'ৰা দুটাও। সেইকাৰণে চব্জি বনাবও নালাগে মোৰ এনেকুৱা। জানেনে মোৰ মানে অভ্যাস, মই গা ধোৱাৰ আগতে গোটাই ৰুমটো ঝাৰু দি পেলাই তাৰপিছতে গা ধুব যাম, আহি পেলাই পূজা দিওঁ। সদায় মোৰ এইটো অভ্যাস, মানে গা ধোৱাৰ আগতে ৰুমটো ঝাৰু মাৰি দি গ'লে অলপ ধুনীয়া লাগে, চাফা থাকে। কাম কৰি কৰি আপোনালোকৰ লগত বহুত কথা পাতিলোঁ। যদি কিবা ভুল চুল হয় মোৰ কথাত বেয়া নাপাব। মই এতিয়া নতুন কৰি আছোঁ আৰু কথা মানে অলপ বেয়াও হ'ব পাৰে, নতুন। মই মানে আগতেও ইমান কথা কোৱা নাই, মই মানে আগৰ পৰাই খুব কথা কমেই কওঁ, ইমান নকওঁ, ইমান ভালদৰে ক'ব নোৱাৰোঁ, এইকাৰণে বেয়া নাপাব। মই ভাবিছোঁ যে আপোনালোকে যদি মোৰ লগত থাকে, আপোনালোকৰ লগত কথা পাতি ময়ো লাহে লাহে শিকি যাম কথাবিলাক। এতিয়া আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই থাকে, তেতিয়া মোৰো ভাল লাগিব, মোৰ ভিডিঅ'বিলাক চাই থাকে, ভিডিঅ' দিওঁতেও ভাল লাগিব। আৰু আপোনালোকে স্কিপ কৰি নাচাব, গোটেই ভিডিঅ'টো চাব, গোটেই ভিডিঅ'টো চালে মোৰ ভাল হ'ব। সেইকাৰণে প্লিজ গোটেই ভিডিঅ'টো চাব। এতিয়া হৈ গ'ল মোৰ পাকঘৰ ঝাৰু দিয়া, এতিয়া গা ধুব যাওঁ। বহুত কথা পাতিলোঁ দেই, বেয়া নাপাব। এইপিনে দেৰিয়ে হ'ল মোৰ আজি, কিন্তু আজি ৰাতিপুৱাই ভাবিছোঁ দেৰি হ'লে আজি এইটো কাম কৰিয়ে এৰিম। এতিয়া মোৰ পাকঘৰৰ কামটো হৈ গ'ল। এতিয়া আপোনালোকে ক'ব কেনেকুৱা লাগিছে মোৰ কামটো। যদি ভাল লাগে অলপ লাইক কৰিব ভিডিঅ'টো। আৰু এতিয়া বটলকেইটাত পানী ভৰাই থৈ দিওঁ, কিয়নো মোৰ হাজবেণ্ড আহিলে বিচাৰিব, কোনোবা মানুহ আহিলেও বিচাৰিব পানী। মোৰ ল'ৰাই মোক বকি থাকে, এই মা 2টা বটলে ভৰাই থাকা তুমি, খালি বেছি ভৰাই থ'ব নোৱাৰা। সিহঁতে জানেনে পানীবিলাক খাব, বটলবিলাক লৈ ডাইনিঙত থৈ দিব। মানে কেতিয়াও অভ্যাস নাই যে পানীটো খাইছোঁ বটলটো ভৰাই আকৌ ফ্ৰিজত থওঁ। এইটো হয়তো আপোনালোকৰ ঘৰতো হৈ থাকে। বেছিভাগ ল'ৰাবিলাকেৰ এইবিলাক কাণ্ড হয়, কিয়নো ল'ৰাবিলাকে পানীবিলাক খাই আৰু ভৰাব নিবিচাৰে, এনেই থৈ দিব। সেইকাৰণে মোৰো কেতিয়াবা খং উঠে জানেনে, এইকাৰণে মই 2টা বটল ভৰাই থওঁ, যে তহঁতি নভৰাবি, খাবও নালাগে। কাপোৰবিলাক থৈ দিছিলোঁ, কিন্তু মেলাৰ মানুহ নাই, কি কৰিম এতিয়া, মেলি দিওঁ। গা ধুই আহি মেলিব আহিছোঁ।
কোনোবা যদি মেলিলে হয় গা ধোৱাৰ আগতে ইমান টাইমতে আধা কাপোৰ শুকাই গ'লে হয় জানেনে। মোৰ এনেকাই পৰি থাকে, গা ধোওঁ নিজের এতিয়া সোনকালে মেলি যাওঁ কাপোৰবিলাক। গা ধোৱাৰ পিছত কাপোৰ মেলিব আহিলে গা ধোৱা যেন নালাগে, ইমান গৰম লাগি আছে। ৰ'দটো চাইছেনে, ইমান ৰ'দ দিছে, গৰম, বহুত গৰম দিছে। ৰান্ধাটো বহাই আহিছোঁ, চাব দিছোঁ দুজনক, বাপ বেটা দুজনেই আছে, চাব দিছোঁ। মই কৈছোঁ যে ততিশা মই সোনকালে কাপোৰটো মেলি আহোঁ, নহ'লেতো কাপোৰ নুশুকাবই আজি। এতিয়াও অলপ শুকাব না নাই সেইটোও ক'ব নোৱাৰোঁ, চাওঁ। সেইকেইটাৰে জানেনে টিভি চাই থাকিব, ভাতত চিটি মাৰিলেও গম নাপায়, সেইকাৰণে দৌৰি থাকিব লাগে মোৰ। বস্তুটো কেতিয়াবাই আহিছে, খোলা নাই, টাইমো পোৱা নাই। ভাত বনাই আছিলোঁ, এতিয়া ভাত বনাই খাই লৈ এতিয়া আহিছোঁ। এতিয়া চাওঁ, ময়ো দেখা নাই কি বস্তুটো কেনেকুৱা আহিছে, আপোনালোকেও চাওক, ময়ো চাওঁ। বস্তুটো ভাল লাগিলে অলপ কমেণ্ট কৰি জনাব মোক যে বস্তুটো ভাল লাগিছে, তেতিয়া মোৰো ভাল লাগিব। বস্তুটো কিন্তু খুব ইউজফুল বস্তু, ধুনীয়া। আপুনি যিকোনো বস্তু ৰাখিব পাৰিব, আৰু ৰুমৰ যিকোনো জাগাত ৰাখক ধুনীয়া লাগিব, চাই বেডৰুমত ৰাখক, পাকঘৰত ৰাখক আৰু ড্ৰয়িং ৰুমত ৰাখক, ভাল লাগিব। বস্তুটো মই মোবাইলত চাইছোঁ, মানে ধুনীয়া লাগিছে দেখাক। এতিয়া আপোনালোকে চাওক, এতিয়া লগাই লওঁ, লগাই চাওঁ কেনেকুৱা লাগে, ময়ো চাওঁ, আপোনালোকে চাওক। মইতো মোবাইলতে চাইছোঁ, চাওক। এইটো আধা লগাইছোঁ, এতিয়া চাওঁ। জানেনে বস্তুটো মোৰ ইমান ভাল লাগিছে, কালাৰটো বৰ ধুনীয়া লাগিছে। এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে গম নাপাওঁ, যদি ভাল লাগে অলপ জনাব। আৰু মই ভাবিছোঁ যে আৰু এটা আনি ল'ম, আনি পাকঘৰত থৈ দিম। পাকঘৰত বহুত বস্তু ৰাখিব পাৰিম, কিবা কিবি বস্তু, সৰু সৰু বস্তু সোমাই থ'ব পাৰিম। এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভাল লাগে আপুনি প্লিজ জনাব যে মোৰ বস্তুটো কেনেকুৱা লাগিছে। বাই।